কোন কোনে মোক দাৰুণ কৰিছে স্মৰণ। প্ৰভু মন্দিৰৰ দৰিদ্ৰ ব্ৰাহ্মণ মই ৰুক্মিণী আইদেউৰ দূত। ৰুক্মিণীৰ দূত? আহা দেৱ, সোমাই আহা। আহা দেৱ। গোবিন্দ কৃষ্ণ, গোবিন্দ কৃষ্ণ, গোবিন্দ কৃষ্ণ, আহা দেৱ। গোবিন্দ কৃষ্ণ। প্ৰভু বলা দেৱ। ব্ৰাহ্মণৰ সেৱা কৰিব। উঠা দেৱ। বলা আসন কৰাহি নহয়। কিন্তু প্ৰভু মই তোমাৰ সেই স্বৰ্ণ সিংহাসনত বহাৰ যোগ্য নহওঁ প্ৰভু। নকৰে সংকোচ দেৱ। আহা আহা। আহা দেৱ। ব্ৰাহ্মণ তুমি বুজো নহয়। দিয়া মই নিজে দিব নোৱাৰে। বান্ধৱ উদ্ধৱ, লৈ অহা জল সুবৰ্ণ ভিংগাৰত। দৌত কৰি ব্ৰাহ্মণ চৰণ লওঁ মই পুতু পুতু জল। উদ্ধৱ। প্ৰভু আহা আহা দেৱ, নিৰ্ভয় আসন কৰা গ্ৰহণ। আহা বহা দেৱ। কোৱাচোন কি নাম তোমাৰ? কিবা ধাম, কিবা উদ্দেশ্যে কৰে, কিবা দৰকাৰ নকৰে? প্ৰভু মন্দিৰৰ দৰিদ্ৰ ব্ৰাহ্মণ মই। নামবোৰ বেদনীতি আৰু আগতে কৈছো প্ৰভু মই ৰুক্মিণী আইদেউৰ দূত। প্ৰভু ৰুক্মিণী আইদেউৱে গ্ৰুপতে এখনি পত্ৰ মোৰ হাতত দি পঠাইছে। ৰুক্মিণীৰ পত্ৰ দি পঠাইছিল? প্ৰভু এই পত্ৰখনি পঢ়ি নিজেই যথা বিহিত কৰা ব্যৱস্থা প্ৰভু। আমি নিরূপায় প্রভু, অন্তর জানে তুমি ভগবান। যে ভালো দেখা প্রভু তাকে করা প্রভু। রুক্মিণী হাতে তুমি মারলেও পারা, আর তাড়লেও পারা।
বান্ধৱীধ কি কোৱা তুমি? প্ৰভু, তুমি ভকতৰ ইচ্ছা কৰিবলৈ ভয়ত কাপল হৈ ৰুক্মিণী দেৱীয়ে কৰিছে প্ৰভু আশ্ৰয় প্ৰাৰ্থনা। সেয়েহে প্ৰভু, তুমি দ্বাৰকাত নৰখি শীঘ্ৰে যাব লাগে অন্য ৰাজ্যলৈ। তাকেই কৰো। অগ্ৰণ অগ্ৰণ সজোৱা মোৰ দল যাত্ৰা কৰো মই কন্দিল নগৰে। বান্ধৱীধ কন্দিল যাত্ৰা মোৰ ৰাখিব নোৱাৰো। নিশ্চয় আহাদে আমি একেলগে যাত্ৰা কৰো কন্দিল। ব'লা প্ৰভু।